আহি পালোহি আমি উত্তৰ কমলাবাৰী সত্ৰ। লগতে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম যে উত্তৰ কমলাবাৰী সত্ৰৰ কেনেকুৱা ধৰণৰ কুচকাৱাজ, কেনেকুৱা ক'ত কিয় বিখ্যাত, গোটেইখিনি বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। তো ব'লক যাওঁ কমলাবাৰী সত্ৰলৈ। এইভাগেই হ'ল কমলাবাৰী সত্ৰ। আপোনালোকে দেখিবলৈ পাইছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। আপোনালোকে গোটেই এণ্টায়াৰ যোনটো আছে আপোনাৰ, এতিয়া 350 বছৰীয়া আপোনাৰ জয়ন্তী পাতিছে ইয়াত, আৰু গোটেইখিনি বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা চলাম। তো গতিকে পুলিচৰ কটকটীয়া নিৰাপত্তা আছে, আৰু লগতে মিনিষ্টাৰসকল আহিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও উপবিষ্ট আছে। গতিকে ব'লকচোন চাওঁ কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সুন্দৰভাৱে। আপোনালোকক ইয়াত দেখিবলৈ যে শাৰদীয় শুভেচ্ছা জনাইছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কলা কৃষ্টি সংঘৰ উদ্যোগত 350 বছৰীয়া গৌৰৱোজ্জ্বল শ্ৰী শ্ৰীকৃষ্ণ ৰাস উৎসৱ 2023। তো সোমাই যাওঁ ব'লক। যত্ন কৰিম আপোনালোকক সুন্দৰভাৱে উত্তৰ কমলাবাৰী সত্ৰভাগ দেখুৱাবৰ কাৰণে। আৰু সোমাই গৈছোঁ ভিতৰত। CMৰ গাড়ী ইতিমধ্যে পাৰ্কিং হৈ আছে, কিন্তু তেওঁলোকতো VIP লঞ্জত ক'ৰবাত সোমাই আছে। তো এয়া দেখিবলৈ পাইছে 350 বছৰীয়া জয়ন্তী উত্তৰ কমলাবাৰী সত্ৰৰ। ইয়াতে চেণ্ডেল থোৱাৰ, জোতা থোৱাৰ সুব্যৱস্থাপনা আছে। মূল তোৰণেইখনে দেখিছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। এষ্টাব্লিছমেণ্ট 1673 ইয়াৰ 1595 শকত। ভিডিঅ'টো প'ষ্ট কৰি চাই ল'ব সুন্দৰভাৱে। তো চব কি ধুনীয়াকৈ ফ্লেগবিলাক হোষ্টিং কৰি ৰাখিছে উত্তৰ কমলাবাৰী সত্ৰৰ। 350 বছৰীয়া জয়ন্তী আজি, আৰু 350 বছৰীয়া জয়ন্তী উপলক্ষে যিহেতু ৰাস উৎসৱ পালন কৰিছে, আৰু সুন্দৰভাৱে উদযাপন কৰা হ'ব ইয়াতো ৰাস উলহ মালহেৰে ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত। অসমৰ ধৰ্মপ্ৰাণ বা বিদেশৰ ধৰ্মপ্ৰাণ ৰাইজো ইয়াত উপস্থিত আছে বুলি শুনিছোঁ। তো গতিকে লৈ খুব এটা সুন্দৰ পৰিস্থিতি, আৰু ইয়াতে আমাৰ যিসকল ভকতগণ আহে ইয়াতে বহি খন্তেক বিৰতি ল'ব পাৰে, আৰু বিৰতিৰ লৈ ইয়াতে কাপোৰ কানি সলাই ধুতি পঞ্জাবী মানে পিন্ধাৰ সুব্যৱস্থা আছে, আৰু মানুহবিলাকে ইয়াতে কৰিব পাৰে সুন্দৰভাৱে। আৰু দেখিছে কেনেকৈ গায়ন বায়ন এযোৰা সুন্দৰভাৱে মুখা শিল্প টাইপত পাথৰেৰে অংকিত কৰা আছে। দুখন গামোচা পিন্ধাই দিছে, কিমান সুন্দৰ লাগিছে নহয়নে বাৰু? আপোনালোকে ভিডিঅ'টো প্ৰত্যক্ষ কৰকচোন। এই গায়ন বায়ন ভাগৰ ডিঙিত কি ধৰণে আপোনাৰ গামোচা লগাই সুন্দৰভাৱে মানে কৰিছে। দেখিছে গামোচা লাগি আছে, এইপিনেও এটা গামোচা লাগি আছে সুন্দৰভাৱে। কিমান এটা ধুনীয়া মানে সংকল্পবদ্ধৰে বস্তুবিলাক মানে অংকিত কৰি ৰাখিছে, আৰু বহিবৰ কাৰণে গছৰ কুণ্ডা কাটি সুন্দৰভাৱে বহাৰ মানে এটা সুবিধা কৰি দিছে নামঘৰৰ মানে কৰ্তৃপক্ষই। তো ব'লক মেইন উত্তৰ কমলাবাৰী সত্ৰৰ মূল নামঘৰ ভাগ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম, আৰু সুন্দৰভাৱে আপোনালোকে চাব। এইভাগেই হ'ল কমলাবাৰীৰ মূল নামঘৰ জনা। তো আপোনালোকক দেখাম। এইখিতে লগাই আপোনালোকৰ চব ধূপ চাকি ইয়াতে লগোৱা হয় বাহিৰত, নামঘৰৰ বাহিৰৰ চৰাত বাওঁহাতে। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। তো আপোনালোকে চাব পাৰিছে। তো এইভাগেই হ'ল মূল নামঘৰ। মূল নামঘৰৰ প্ৰথম চৌহদটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চৌহদটো প্ৰথম চাওক, উত্তৰ কমলাবাৰী চৌহদ। তাৰ আগতে পকাত অংকিত কিছুমান বাণী লিখা আছে, আপোনালোকে ভিডিঅ'টো প'জ কৰি পঢ়িবলৈ যত্ন কৰিব। নামঘৰ ভাগৰ সোঁ চাইডেও পকাত কিছুমান শাস্ত্ৰৰ কথা অংকিত কৰা আছে, আপোনালোকে লক্ষ্য কৰিব। ভিডিঅ'টো প'জ কৰি ধুনীয়াকৈ পঢ়িব। মূল নামঘৰৰ বাটচৰাৰ প্ৰথম বস্তুটো চাওক, কি ধৰণে অংকিত কৰিছে। কেনেকুৱা ধৰণে অংকিত কৰিছে মূল নামঘৰৰ প্ৰথম চৰা আপোনালোকে ভালকৈ চাওক। দুটা মৌৰা পাখি অংকন কৰা আছে, দুটা সিংহ অংকন কৰা আছে, লগতে সোণালী ৰঙৰ কিছুমান মানে আগৰ দিনৰ তাম্ৰলিপি বা এনেকুৱা কিছুমান পাত্ৰৰ নিচিনা কালাৰিং কৰি সুন্দৰভাৱে অংকন কৰা হৈছে। খুব এটা ভাল মানে পৰিস্থিতি। আৰু লগতে আই মাতৃসকল বা ভাতৃ ভগ্নী যিসকল আহি
ধৰ্মপ্ৰাণ ৰাইজ আহি নামঘৰত সেৱা সৎকাৰ কৰে। সেৱা সৎকাৰ কৰি ইয়াত বহিবৰ কাৰণে সুন্দৰ সুবিধা ব্যৱস্থাপনা ইয়াত অলৰেডি কৰ্তৃপক্ষই আমাৰ সত্ৰৰ কৰ্তৃপক্ষই সুন্দৰভাৱে মানে বহিবৰ কাৰণে সুবিধা কৰি দিয়া আছে। তো প্ৰথমতে মই আপোনালোকক চৌহদটো দেখাম। আপোনালোকে উত্তৰ কমলাবাৰী সত্ৰৰ চৌহদটো অকণমান লক্ষ্য কৰিব। মই ক্ৰমে বাওঁফালৰ পৰা গৈছোঁ, আপোনালোকক দেখাব বিচাৰোঁ চৌহদটোৰ কেনেকুৱা ধৰণে নিৰ্মিত। তো এয়া দেখিছেনে, আপোনালোকে লক্ষ্য কৰিব কেনেকৈ মাখন হয়। শ্ৰীকৃষ্ণৰ যিহেতু মাখন খাই ভাল পায়, তো মাখন কি ধৰণে তৈয়াৰ কৰা হয় তাকেই অংকিত কৰি দেখুৱাইছে সুন্দৰভাৱে। গোপীসকল, কৃষ্ণৰ লগত গোপীসকল দেখিবলৈ পাইছে, এটা চিত্ৰ অংকিত কৰিছে। আৰু ইয়াত দেখিছে আখৰখিনি কি লিখিছে আপোনালোকে ধৰিব পাৰিছেনে? মই অকণমান পঢ়িবলৈ চেষ্টা কৰি দিওঁ। ৰাজা পৰীক্ষিত হুক চেবৰ মুচু ভাগৱত শুনাৰ আগ্ৰহ। পৰীক্ষিত ৰজাৰ ভাগৱত শুনাৰ আগ্ৰহ। ৰজা পৰীক্ষিত শুকদেৱে মানে পৰীক্ষিত ৰজাক যি ভাগৱতৰ জ্ঞান দিছে, আগ্ৰহেৰে তেওঁ জ্ঞানটো লৈছে, হয়নে? যিমানখিনি জানিছোঁ আৰু আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে য়মুনা, বাসুদেৱ কৃষ্ণক কঁকালত লৈ গৈছে। এয়া হ'ল দৈৱকী, এয়া হ'ল ৰখীয়া, আৰু এয়া হ'ল দাস, এয়া হ'ল সভাপতি কক্ষ, এয়া হ'ল থানুৰ, এয়া হ'ল কেশ, এয়া হ'ল মুষ্টিক, এয়া হ'ল অৰিষ্ট, আৰু এয়া হৈছে কৃষ্ণকালীৰ হিৰণ্যকৃষ্ণে কি লিখিছে আপোনালোকে ভালকৈ পঢ়িব। মই শব্দটো ধুনীয়াকৈ দেখাইছোঁ। মানে কি এটা সুন্দৰ মানে আলোকচিত্ৰ এইবিলাক। এইপিনে চাব, সুৰেৰে কালিয়ে যুদ্ধ কৰিছে, এয়া দেখিছে। এইপিনে দেৱগণ তো সুন্দৰকৈ অংকিত কৰিছে। হয়তো এইটো এটা মিউজিয়াম, কিন্তু বৰ্তমান সময়ত মিউজিয়ামত ডাঙৰ এটা তলা ইয়াতো লিখি থৈছে। কাৰণ মিউজিয়াম বুলি কেলৈ কৈছোঁ, ফটো গেলেৰী, আলোকচিত্ৰ প্ৰদৰ্শনী। কিন্তু এই প্ৰদৰ্শনী যিহেতু এইটো বন্ধ আছে বৰ্তমান সময়ত, তো ভিতৰ চৰাত কি বস্তু আছে মই আপোনালোকক দেখাবলৈ সক্ষম নহওঁ। কৃষ্ণক কি ধৰণে লৈ গৈছিলে বাসুদেৱে আপোনালোকে জানে। সোঁফালৰ পৰা আকৌ আহি মূল দুৱাৰত আমি উপস্থিত হ'ম, আৰু মূল দুৱাৰৰ পৰা ভিতৰ চৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হ'ল মুখ্য আসন ভাগ, মূল নামঘৰৰ মুখ্য আসন ভাগ। তোমালোকৰ ঘৰখন ভাল হ'ব, তোমাৰ পৰিয়াল ভাল হ'ব, তোমাৰ নিজৰ স্বাস্থ্য ভাল হ'ব, সকলো ভাল হ'ব। সেই বস্তুটো কোনোদিন ত্যাগ কৰি পেলাবা। কোনোবাজনে মাছ নাখায় নহয়, কোনোবাজনে গাখীৰ নাখায়। এয়া হ'ল ভিতৰ চৰা, উত্তৰ কমলাবাৰীৰ ভিতৰ চৰা মূল নামঘৰৰ আপোনালোকক দেখাইছোঁ। বৰ্তমান সময়ত প্ৰভুৱে আমাৰ শৰণ দি আছে। তো শৰণ দিয়া এটা মুহূৰ্ত আপোনালোকে দেখিবলৈ পাইছে, শৰণ লৈছে দেখিছে সুন্দৰভাৱে। এয়া হ'ল উত্তৰ কমলাবাৰী সত্ৰ। চৌহদটো আপোনালোকক দেখাইছোঁ সুন্দৰভাৱে। চৌহদটো চাওক। মূল নামঘৰৰ পৰা ওলাই আহি আমি বাওঁহাতে সুন্দৰভাৱে আহিছোঁ আমাৰ ভকত বৈষ্ণৱসকল জিৰণি লোৱা কোঠাবিলাকলৈ। আপোনালোকক অকণমান দেখাই দিওঁ কি ধৰণে অলৰেডি ধান ধুনীয়াকৈ ৰাখি থোৱা হৈছে, আৰু সম্পূৰ্ণৰূপে আপোনালোকে ইয়াক উপভোগ কৰক। আৰু এইটো একোটা
ৰাজমেধি ৰুম, যিটো ডিষ্ট্ৰিক্টৰ পৰা যোনখন ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিব, যিজন ৰাজমেধি থাকিব তেওঁৰ ৰুমৰ কক্ষত বিশ্ৰাম কৰিব পাৰিব। এইবিলাক বহা বুলি কয় একচুৱেলি। তো আপোনালোকে দেখিবলৈ পাইছে। তো এইবিলাকো হ'ল লগত বহা। আপোনালোকে দেখিছে শৰণাৰ্থী এইবিলাক দেখিছেনে, শৰণ লৈ ওলাই আহিছে, আৰু এইবিলাক বহা বুলি কয়। ইয়াত মানুহ বিশ্ৰাম ল'ব পাৰে, বাহিৰৰ পৰা অহা ভকত বৈষ্ণৱসকলে বিশ্ৰাম ল'ব পাৰে। তো যিহেতু ইতিমধ্যে দেখি পালোঁ ৰামেশ্বৰ তেলী উপস্থিত আছে, আমাৰ দুলীয়াজানৰ সাংসদ আহিছে উত্তৰ কমলাবাৰী সত্ৰলৈ। তো আপোনালোকে দেখিবলৈ পাইছে এজনে দুলীয়াজান ডিব্ৰুগড় সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী। উত্তৰ কমলাবাৰী সত্ৰৰ আমাৰ প্ৰভুজনা, সত্ৰাধিকাৰ প্ৰভুজনা এয়া চাওক, জনাৰ্দন দেৱ গোস্বামী। এয়া হ'ল আমাৰ জনাৰ্দন দেৱ গোস্বামী। এয়া হ'ল আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু জনাৰ্দন দেৱ গোস্বামী প্ৰভু। সোঁহাতেও ঠিক তেনেদৰে আপোনালোকক যেনেধৰণে মই মূল নামঘৰ এইভাগ দেখিছেই, আপোনালোকক দেখুৱালোঁ। নামঘৰৰ বাওঁপাকে যেনেকৈ বহা আছিলে, সোঁচাইডে এই বহাখিনি ইয়াতে আছে, বহা ঘৰবিলাক। আৰু বাহিৰৰ পৰা অহা ভক্ত ধৰ্মপ্ৰাণ ৰাইজসকলে ইয়াতে আহি জিৰণি লয়। এই কক্ষবিলাকত জিৰণি কক্ষ, মানুহে আহি জিৰণি লয়। বিভিন্ন ধৰণৰ ভকত বৈষ্ণৱসকল অহা ইয়াত জিৰণি, এইবিলাকে হ'ল বহা। আপোনালোকে ভালকৈ যদি লক্ষ্য কৰে তেতিয়াহ'লে আপোনালোকে গোটেই ভিডিঅ'খিনি, আপোনাৰ আগৰ ভিডিঅ'খিনিও যদি আপোনালোকে চায় তেতিয়াহ'লে গম পাব বহাবিলাকৰ ওপৰত কথাখিনি কৈ গৈছোঁ। যিহেতু দক্ষিণ পাটত আপোনালোকক বহাবিলাক দেখাইছোঁ। খালি দক্ষিণ পাটতকৈ বৰ্তমান সময়ত আমি উত্তৰ কমলাবাৰীৰ যিখিনি বহা আছে, সেই বহাখিনি, উত্তৰ কমলাবাৰীৰ বহাখিনি অলপ উন্নত। আমাৰ দক্ষিণপাট সত্ৰৰ বহাবিলাক বহুত বেছি পুৰণা দিনৰ বস্তু আছে, যি বৰ্তমান সময়ত ৰিন'ভেশ্যন চলি আছে, কাম কাজ চলি আছে। হয়তো বহুত কম সময়ৰ ভিতৰত বহাবিলাক সুন্দৰভাৱে দক্ষিণপাট সত্ৰতো উপলব্ধ হ'ব। তো গতিকে মূল নামঘৰ দেখালোঁ, আপোনালোকক বহাবিলাক দেখালোঁ, আৰু ৰাইজে আহি বিশ্ৰাম কৰাৰ, যিহেতু কাঠেৰে নিৰ্মিত বহি বিশ্ৰাম কৰাৰ জেগাটুকুৰা দেখালোঁ। আৰু বিশেষ তেনেকুৱা দেখাবলগীয়া বৰ বিশেষ কিছুমান বস্তু নাই। সত্ৰৰ সত্ৰাধিকাৰৰ জেগাটুকুৰা দেখাম, য'ত সত্ৰাধিকাৰে বসবাস কৰে, সেই জেগাটুকুৰা দেখাম ব'লক। এই মূল নামঘৰ ভাগ আপোনালোকক দেখালোঁ। মূল নামঘৰ ভাগৰ বেক চাইডে আমাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ বাসস্থান। এইটো বাটচৰা দেখিছে। সুন্দৰভাৱে আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম। আপোনালোকে কিবা যদি জানিবলগীয়া থাকে বা পঢ়িবলগীয়া থাকে তেতিয়াহ'লে সুন্দৰভাৱে মই দেখাই গৈছোঁ। লাহে লাহে আপোনালোকে পজ কৰি পঢ়ি ল'ব পাৰিব। কি সুন্দৰ এটা ব্যৱস্থাপনা, বিৰাট ভাল লাগিছে। এইটো আগৰ কংগ্ৰেছৰ সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং। তিনিটি মুখা শিল্প আপোনালোকে দেখিছে, তিনিটি মুখা শিল্পৰে অংকিত হৈ আছে। এয়াই হ'ল আমাৰ প্ৰভুজনাৰ বাসস্থান, শ্ৰী শ্ৰী। এয়া হ'ল শ্ৰী বদলা পদ্ম আতা। জন্ম জ্যেষ্ঠ মাহৰ শুক্ল একাদশী 1888 হওক 1564 চনৰে এয়া আমাৰ বদলা পদ্ম আতা। আৰু মৃত্যু হৈছে ভাদ মাহৰ শুক্ল একাদশী 1598 হওক 1676 চন। ডেট মিনছ 1564 পৰা 1664, 113 বছৰ দিন জীয়াই আছিল এখেত। এয়া কমলাবাৰী সত্ৰ 2007 আৰু 2008 বৰ্ষৰ কিছু ফটো আপোনালোকৰ আগত দেখালোঁ। হৰি ৰাম কৃষ্ণ, হৰি হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ আপোনালোকক অংকিত এখন গামোচা দেখালোঁ। লগতে শ্ৰী শ্ৰী হৰিসত্ৰ এখন আপোনালোকক গামোচাত অংকিত দেখালোঁ। আৰু এয়া হ'ল প্ৰভুজনা বহাৰ মূল জেগাটুকুৰা, প্ৰভু ঈশ্বৰ বহাৰ জেগা এটুকুৰা। লগতে গোটেইখিনি বস্তু দেখাইছোঁ। বদলা পদ্ম আতাৰ দ্বাৰা প্ৰতিষ্ঠিত 1595 হওক 1663 ইংৰাজী উত্তৰ কমলাবাৰী সত্ৰ
সত্ৰীয়াসকলৰ ক্ৰমেটো চাব। মই ভিডিঅ' আপোনালোকে প'ষ্ট কৰি চাই ল'ব। একেবাৰে লাষ্টত দেখিছেনে জনাৰ্দন দেৱ গোস্বামী বৰ্তমান সময়ৰ সত্ৰাধিকাৰ প্ৰভু। ক্ৰমান্বয়ে প্ৰথমৰ পৰা এতিয়ালৈকে আপোনালোকে চাই যাব কোন সময়ত সত্ৰাধিকাৰ আছিল। গোটেইখিনি উত্তৰ কমলাবাৰী সত্ৰৰ বস্তুখিনি আপোনালোকে ইয়াতে গম পাব, প'ষ্ট কৰি চাই ল'ব। তো এয়া আছিল আমাৰ বাসস্থান আমাৰ সত্ৰাধিকাৰ প্ৰভুৰ। আৰু এনেকৈ কিছুমান মানে ফটো সংলগ্ন কৰি ৰাখিছে ৱালত। তো আপোনালোকক দেখাই দিছোঁ অকণমান, সৰ্বানন্দ সোণোৱালৰ লগত আমাৰ প্ৰভু ঈশ্বৰ। এইপিনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে, আৰু লগতে কিছুমান সম্বৰ্ধনা পত্ৰ আপোনালোকক দেখাইছোঁ। এয়াই হ'ল আমাৰ জনাৰ্দন দেৱ গোস্বামী প্ৰভুৰ উত্তৰ কমলাবাৰী সত্ৰ। তো আশা কৰিম ভিডিঅ'টো আপোনালোকে খুব সুন্দৰভাৱে উত্তৰ কমলাবাৰী সত্ৰভাগ আপোনালোকে উপভোগ কৰিলে। খুব বেছি লাইক কৰিব, খুব বেছি কমেণ্ট কৰিব, আৰু কমেণ্টত জয় গুৰু শংকৰ লিখি মোক ইনস্পায়াৰ কৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে, সমাজৰ উত্তৰণৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহক আগুৱাই যাওঁ। উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস মহোৎসৱ আয়োজন কৰাৰ হেতু ইয়াত সুন্দৰভাৱে ৰাস মহোৎসৱ আয়োজন কৰিবলৈ প্ৰেক্ষাগৃহত উদ্বোধনী কাৰ্যসূচী চলি আছে। তো আপোনালোকক দেখাম সুন্দৰভাৱে কি ধৰণে ইয়াত ৰাস হ'ব, কেনেকুৱা ধৰণে ইয়াত কেনেকুৱা ধৰণে তেওঁলোকে যোগান কৰিছে, গোটেই প্ৰেক্ষাগৃহটো কেনেকুৱা ধৰণে সজাইছে, ৰাইজৰ কাৰণে কি ধৰণে ৰাখিছে, এই গোটেই বস্তুখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ ডেপুটি কমিশ্যনাৰ মেডাম, মই নুমলীগড় ৰিফাইনেৰীৰ সঞ্চালক হিচাপে আপোনালোকৰ আগত আজিৰ এই শুভ মুহূৰ্তত থিয় হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। এই সত্ৰখন অসমীয়া সংস্কৃতিৰ